ঠগি গাঁওবুঢ়াৰ কাহিনী। ভুলুকন ঘৰত আছনে? ওলাই আহ পইচা লৈ ঘৰৰ ভিতৰত সোমাই আছ। গাঁওবুঢ়া ককাই, মই আপোনাৰ পইচাখিনি ঘূৰাই দিম আৰু কেইটামান দিন ধৈৰ্য ধৰক। মোৰ একেবাৰেই খেতি ভাল হোৱা নাই এইবাৰ। আপুনি আৰু কেইটামান দিন ধৈৰ্য ধৰক, মই আপোনাক মোৰ পইচাখিনি সুদে মূলে ঘূৰাই দিম। নাই এইবিলাক নহ'ব দেই। এইবিলাক শুনিবলৈ মই অহা নাই। তোৰ সদায় প্ৰত্যেকবাৰেই সেনেকুৱা। যোৱা মাহতো তই তেনেকৈ কৈছিলি। এইবাৰতো তই দিব লাগে, তই দিব নোৱাৰ আৰু। ইমান পইচা হৈ গ'ল, তই আৰু দিব নোৱাৰিবি। তোৰ মাটিখিনি মোৰ নামত কৰি দে এতিয়া। মই আমাৰ ঘৰলৈ যাবি সন্ধিয়া, কাগজত চাইন কৰি থৈ আহিবি। আৰু মই দিন দিবলৈ নোৱাৰোঁ আৰু। ককাইদেউ, আপুনি এনেকুৱা নকৰিব। মোৰ দেউতাৰ এইখিনি শেষ সম্পত্তি। সেই খেতি মাটিখিনি নহ'লে বাৰু মই কেনেকৈ খাম, কেনেকৈ জীয়াই থাকিম? আপুনি এনেকুৱা নকৰিব। মোক আৰু কেইটামান দিন সময় দিয়ক ককাইদেউ। তই তোৰ দেউতাৰৰ সেই সম্পত্তি, এই মাটিখিনি বন্ধকত দিয়াৰ আগতেই তই এইবোৰ কথা ভাবিব লাগিছিলে। এতিয়া মোৰ আগত কান্দি কাটি দেখুৱালে নহ'ব নহয়। মোৰ এইবিলাকৰ কাৰণে সময় নাই, কিন্তু মোৰ আৰু ঢেৰ কাম আছে। হ'ব দে, ঘৰলৈ আহি চাইনটো কৰি থৈ যাবিহি। আৰু মই আহিবলৈ নাই আৰু কিন্তু দেই। গাঁওবুঢ়া ককাইদেউ, মই বহুত ডাঙৰ এটা বিপদত পৰিছোঁ। মানে মোৰ মানুহজনৰ বৰ বেমাৰ হৈ আছে। এতিয়া বেমাৰ চাবলৈ টকা নাই ওচৰত। এই টকা বুলিবলৈ মোৰ এই গহনাখিনিয়ে আছে, ঘৰৰ পৰা বিয়াত দি পঠোৱা। এতিয়া মই এই গহনাখিনিকে আপোনাৰ ওচৰত দিব বিচাৰোঁ। হয় নেকি বাৰু? হ'ব দে, চিন্তা কৰিব নালাগে। দেচোন বাৰু গহনাখিনি চাওঁ। একদম আচল সোণৰ গহনা হয়। হয় নেকি? বাৰু মই সোণাৰীক দেখুৱাই তোক আবেলিলৈকে মই পইচাখিনি দি থৈ আহিমগৈ বাৰু। তই চিন্তা কৰিব নালাগে দে। এইখিনিতো একদম আচলি সোণৰ গহনা দেই। মইতো একদম মালামাল হৈ গ'লোঁ। পুতলা পেহী, এয়া ল তোৰ পইচা। ইমান কম পইচা কিয়? সোণৰ প্ৰলেপ দিয়া গহনাত এইবাৰতকৈ বেছি আৰু কিমান পইচা পাবি? এইখিনিয়ে পইচা পাবি। তাৰপাছত পুতলা পেহীয়ে মানুহজন ঢুকাই থাকিলে। ঘৰত থকা দুজনী গৰুৰ গাখীৰ বিকিয়েই পুতলা পেহীয়ে দুবেলা দুমুঠি খাই ভালদৰে চলি আছিলে। আজিকালি যে ইমান ৰ'দটো দিয়া হৈছে, ৰ'দতে কাম কৰিবলৈকে মন নাযায়। আকৌ পানী আনিবলৈকে লাগিবগে। ইমান যে অসুবিধা হৈছে, অকলে মানুহজনী কোনফালেনো কৰিম। পুতলা ভিডিঅ' ক'লৈনো যায়? পানী আনিব যাওঁ ৰ। যি ৰ'দটো পৰিছে আজি। ক'লৈ যাওঁ তই পিছে? মোৰ সেই কামলৈ যাওঁ। গাঁওবুঢ়া ঘৰলৈ আজি দেৰিয়ে হৈছে। আজি কালি শুনিব লাগিব। ঢেৰ কাম আছে। যাওঁতে বাৰু সোনকালে মই। হয় নেকি? ঠিক আছে দে বাৰু, যাচোন যা। আৰু মোৰ এটা কাম কৰিবিচোন, গাঁওবুঢ়াক কবিচোন মই মাতিছোঁ বুলি, পুতলা পেহীয়ে মাতিছে বুলি আমাৰ ঘৰলৈ আহিবলৈ দিবি এপাক। অলপ কাম আছিলে। ঠিক আছে বাৰু, হ'ব দিয়ক ভিডিঅ'। এইবাৰ ময়ো নেৰিছোঁ। এইবাৰ ময়ো ভাল খেল খেলিম ৰ গাঁওবুঢ়াৰ লগত। পুতলা পেহী, মোক মাতি পঠিয়াইছিলি নে? আহিলি। মই মাতি পঠিয়াইছিলোঁ বাৰু তোক। মোৰ মানে পইচাৰ প্ৰয়োজন হৈছিলে। মোৰ ওচৰত এটা সোণৰ গৰু আছে, তো সেইটোৱে তোৰ ওচৰত বিকিব বিচাৰিছোঁ মই। এইটো সোণৰ গৰুটো। হা? এইটোচোন একদম আচল সোণৰ। এইটো একদম অৰিজিনেল সোণ হয়। এতিয়া মোক এইটো তই একদম পূৰাপূৰি 1 লাখ টকা দিব লাগিব। এই পেহী, অকণমান কম কৰকচোন, কম কৰক। মই 80,000 দিম দিয়ক। 1 টকাও কমাব নোৱাৰিম। একদম 1 লাখ যে 1 লাখেই লাগিব আৰু, তেতিয়াহে নিব পাৰিবি। এনেও বহুত কিনা মানুহ আছে। তই যদি নিয়, তোক চিনাকি কাৰণে তোক কমতেহে দিছোঁ মই। হ'ব পেহী দিয়ক, মই ল'ম দিয়ক। পিছে এটা কথা হ'ল নহয়, মোৰ ওচৰত মই এতিয়া পইচা অকণো অনা নাই নহয়। হয় নেকি? হ'ব দে, একো কথা নাই। আবেলিলৈকে ৰাতুলৰ হাততে পইচাকেইটা দি পঠিয়াই দিবি, আৰু সি একেবাৰে গৰুজনীও লৈ যাব আৰু। ঠিক আছে বাৰু পেহী দিয়ক, মই পঠিয়াই দিম দিয়ক। বাৰু মই আহিছোঁ দিয়ক এতিয়া। পুতলা পেহী বাহিৰতে আছে হ'বলা। এই গাঁওবুঢ়াই আপোনাক পইচা দিবলৈ কৈছে আৰু মোক গৰুজনী লৈ যাবলৈ কৈছে। পিছে মই এটা কথা বুজি নাপালোঁ, এই গৰুজনীৰ দাম আপুনি ইমান টকা 1 লাখ টকা ধৰিছে যে? তহঁতৰ গাঁওবুঢ়াই 1 লাখ টকা দিয়ে বন্দবস্ত কৰিছে, সেইকাৰণেহে। ঠিক আছে বাৰু, দিয়ক পইচাকেইটা, মই গৰুজনী লৈ যাওঁ। পুতলা পেহীৰ পৰা সোণৰ গৰুজনী আনিলি নে? সোণৰ গৰু? মই আকৌ সোণৰ গৰু ক'ত পাওঁগৈ? মোকতো গাই গৰু এজনীহে দিছে, আৰু মই গাই গৰুজনী গোহালিত বান্ধি থৈ আহিলোঁ, আৰু মই পইচাকেইটাও দি থৈ আহিলোঁ। কি? খালে এইজনীয়ে মোক ঠগিলে। পুতলা পেহীয়ে মোক ঠগিলে, বেয়াকেই ঠগিলে। মোৰ ইমানবোৰ পইচা এনে পানীত পৰি গ'ল। ইমান দিনে আপুনি বেলেগক ঠগি খাই আছিলে, এতিয়া আপোনাকে ঠগি থৈ গ'ল বাপেকে। ভালে পালোঁ বাপেকে। সেইকাৰণে কোৱা হয় যে বেছি লোভ কৰা ভাল নহয়। আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পালে, ভিডিঅ'টি লাইক কৰি দিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে ভিডিঅ'টি শ্বেয়াৰো কৰি দিব। থেংক ইউ।